এনে বনাই থৈছে তাৰপিছত আৰু কি কৰিব আপোনাৰ সকলোবে দেখুৱাইছোঁ আৰু এইটো কি মাটি হয় হে গাইছ মানে আপোনালোকে জানে না আমি যে পক্ষী ঘৰবোৰ বনাওঁ সেই পক্ষী ঘৰবোৰ ইটাবোৰ মানে কেনেদৰে বনোৱা হয় আৰু আপোনালোকে এই ভিডিঅ'টো অকণমান টাইম দি ভিডিঅ'টো শেষলৈকে চাই থাকিব গম পাব কেনেদৰে বনোৱা হয় ইটাবোৰ মানে ইটা কি মাটিৰে বনোৱা হয় তারা ইটাবোৰ কেনেদৰে বনোৱা হয় কি মাটিৰে বনোৱা হয় কেনে প্ৰচেষ্টাত বনোৱা হয় সেইবিলাক হয় যে সকলোবিলাক দেখুৱাম যদি আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকে গম পাব আৰু এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' গাইছ নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছোঁ এটা বেলেগ ঠাইলৈ কাৰণ আজি কোনো ব্লগ নহয় আজি অলপ টেকনিকেল ভিডিঅ' হ'ব ভিডিঅ'টো কিহৰ ওপৰত হয় আপোনালোক দেখুৱাইছোঁ মানে ইটা কেনেকৈ বনোৱা হয় এইবিলাক যে ইটা আছে এইবিলাক কেনেকৈ বনোৱা হয় সেইবিলাক কেনেধৰণে বনোৱা সেইবিলাক দেখুৱাম এতিয়া আৰু ইটাবোৰ কি মাটিৰে বনোৱা হয় সেইবিলাক চাওকচোন আমি এতিয়া আৰু এইবিলাক দেখিছে একদম চাৰিওফালে ইটা মানে বনাই থৈছে তাৰপিছত আৰু কি কৰিব আপোনাৰ সকলোকে দেখুৱাইছোঁ আৰু ইটা এনেধৰণে বনোৱা হয় এইটো কি মাটি হয় এই মাটিটো হা আঠাল মাটি চাই লওক এনেধৰণে বনোৱা হয় এতিয়া এইটো বনাইলে প্ৰথমতে তাৰপাছত আপোনালোক দেখুৱাইছে কি কৰে এইটো ইটা আৰু ইটা কেনেদৰে বনোৱা হয় দাদাজনে কৈ দিব ইটা কেনেকৈ বনোৱা হয় এফালে যে মেলটো আছে এই মেলত ইটাটো মানে মাটিটো পেৰা হয় কাপোৰ পেৰাই কিনে মাটিটো ঠেলা দি আনি পাৰণত দিয়া হয় দেওয়াৰ পিছত আমি ফৰ্মা দি ইটাটো বনাওঁ আৰু এনেধৰণে মাটি এনেকৈ বনায় এনে বনাইছি এনে বনাৰ পিছত শুকোৱাৰ পিছত আমি খামাৰ লগাই দিওঁ খামাৰ লগাই দিয়াৰ পিছত এইটো ভাটিত লৈ দিয়ে মানে আপোনালোক বুজিছিলে তাৰমানে ইটাটো মাটিখিনি তাৰ পৰা আনি ইয়াত বনাই ইটা বনোৱাৰ পিছত 3-4 দিন পাছত ইটাটো শুকাই তাৰপিছত ভাজিত লৈ যোৱা হয় আৰু ইটাবোৰ তাৰমানে কেনেদৰে বনাই থৈ দিয়ে এইবিলাক দেখুৱাব এইবিলাক দেখিছেনে এইবিলাক বনাই মানে থৈ দিছে ইয়াত তাৰপাছত আপোনাক শুকাবলৈ আৰু থিয় কৰি এনেধৰণে থৈ দিয়ে আপোনালোকে চাই লওক আৰু মানে ইটাবোৰ শুকোৱাৰ পাছত ইয়াত লৈ অহা হয় লৈ আহি ইয়াত ইটাবোৰ থৈ ইয়াত পোৰা হয় আৰু এইটো চিমনি ইটাৰ ভাটিৰ আৰু ইটাৰ ওপৰত কয়লা চয়লা তেনেকৈ পোৰা হয় আৰু ইয়াত আপুনি খোজ কাঢ়িব নোৱাৰে প্লাষ্টিক চেণ্ডেল পিন্ধি কাৰণ ইটাবোৰ আৰু ইয়াত যিহেতু তলৰ পৰা জুই আহি থাকে সেইকাৰণে প্লাষ্টিক চেণ্ডেল নিপিন্ধি ইয়াত কাঠৰ চেণ্ডেল পিন্ধি তাৰমানে ওপৰত কাম কৰে আৰু মানুহবিলাক দেখিছে ন এইবিলাক কাম কৰি আছে নতুন ইটা পুৰি আছে আৰু এনেধৰণে বনোৱা এইবিলাক পুৰা ইটা এই চাইডে আৰু তাৰ পৰা ইটাবোৰ আনি ইয়াত মানে থৈ দিয়া হয় থৈ কিনে পুৰা হয় ইয়াত আপোনাৰ এইবিলাক দেখিছে এইবিলাক পুৰা হৈছে আৰু এইবিলাক আৰু এনেধৰণে ইটাবোৰো বনোৱা হয় গৰমটো নাই গৰম আৰু এনেকৈ ইটা হৈ যায় ইয়াত বনোৱাৰ পিছত আৰু এনেধৰণে ইটাবোৰ বনোৱা হয় আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' অলপ শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো এইখিনি আছিল বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ